গৰীবসকলৰ কাৰণে বছৰত 50 কোটি আমি ব্যৱহাৰ কৰিম কেনেকৈ আমি চৰকাৰ অহাৰ পিছত 100 কোটি আমি ব্যৱহাৰ কৰিব বিচাৰিছোঁ আমি যেনিবা সেলফ হেল্প গ্ৰুপক আমি বছৰত 50 কোটি আমি ব্যৱহাৰ কৰিব বিচাৰিছোঁ ভিডিঅ' বিয়ে पार्टीनि BPF पार्टीनि ना बहुतानो माने जोंनि चेनेलफोराव BPF निसो मानिसो बेफोरबायदि बाथ्रा बुंहरो नंखागौबो दामोबो आं BPF निखौबो रासिन दामो खारन ओरैहाय UPPL खौबो दुखु मोनामोन आं किन्तु पार्टी हिसाबै दुखु मोना थिगैनो दं UPPL आबो जों बर'नि गेजेराव बेफोरबायदि दोलो मोननै थानांगौ नङाब्ला बे मोनसे बुंलायाबा मोनसे डेभेलपमेन्टआबो जानो नागिरा अब्लासो माखासे बिथिङाव जानानैबो फैयो नांखागौबो थ' आं रासिन दुखु मोनसिनो होनो बुंबा बे सानैसो दैदेनगिरि गबिन्द आरो प्रमद बर' CM माने खोथा बुङो खामानि मावा नाया रासिन जोंनि सेंग्राफोरा गोदाव सोराव जाना थानायखौनो बिनि थाखायनो रासिन दुखु मोननाय थायो किन्तु बिनि थाखायनो माखासे बिथिङाव बुङाबाबो बुंनो गोनां जानानै फैयो सिदा सिदि बाथ्राफोरखौ बुङो NDBफोराथ' दा गोदाव सोराव जानानै थाबाय दा साफा साफानो नै बेमाराव ग्रोब गोग्लैहोलांनानै साफानो रुंसारि जालांबाय थादों आरो बेफोरबायदि बेरामा मानो जाया जानो जाखागोन हाबखागोन बै समाव गोबां स्ट्रागल गोबांनो जाखांनानै थाबायनाय लोगो एक्सारसाइज गोबां खम जाबाय बा हार्ड लेबार खालामनायफ्राबो खस्थ'आ गैलामोन बिनि उनावथ' सुगारा स्वाभाबिक दिनैबो खोनानो मोन्दों सनितपुरजों जोंनिनो NDBनि सोद्रोमा ना बे रुंसारि जालांबाय बेफोरबायदि थ' जाय हक दा बेफोरथ' रुंसारि जानायफ्राथ' बिदिनोसै उन सिगां मालाबा आंनि सिगांबो थांनो हागौ सोरबा आं बिसोरनि उनबो थांनो हागौ उन सिगां आरोखि थांनायफ्रा थ' बाथ्राया जाहैबाय मा नैबे हाग्रामा महिलारिनि चिफ दाखालि जिहेतु कंग्रेस दोलोनिफ्राय BPF दोलोआव फैनाय ना बिनि सायावसो माखासे भिडिअ' दङ बेखौसो होनो नागिरदों गोबाव जाबाय थ' जों नायनानै लानि हाग्रामा महिलारिया मा फोरमायदों गावबागाव पार्टीखौ स्ट्रं खालामनो थाखाय नङा होमबा खालामखागोन बयबो नाजागोन नाजाखानांगौबो नाजालायनाय गैयाब्ला जाया गावबागाव पार्टीखौ स्ट्रं खालामना लानांगौ थ' जों नायनानै लानि খুব ভাল লাগিল আমাৰ প্ৰবীণদা ডাঙৰীয়া আৰু বিজ্যোতি চৌধুৰীয়া ডাঙৰীয়া আমাৰ লগত আকৌ ঘূৰি আহিল আৰু আমি একেলগে কাম কৰি যাম BTC সকলো জাতি জনগোষ্ঠীৰ কাৰণে অকল BTC নহয় BTC বাদে গোটেই অসমতে আমাৰ দলৰ প্ৰভাৱটো আছে আমি যিমান পাৰে একেলগে কাম কৰি যাম এতিয়া আমাৰ যিটো BPF দলৰ যিটো 6th ট্ৰাইনিয়েল যিটো কনফাৰেন্স আমাৰ এই জানুৱাৰী মাহত 20-21 আছিলে কিন্তু হঠাৎ পৰৰাষ্ট্ৰমন্ত্ৰী আখৰাছুৰ যিটো 21 তাৰিখত বন্ধ সেইটো বন্ধটো খুব বেয়াকৈ আমাৰ কনফাৰেন্সত প্ৰভাৱ পেলাব বুলি সেইকাৰণে আমি আগুৱাই নিলে 19 আৰু 20 তাৰিখতহে হ'লগে আগত 20-21 আছিল এতিয়া আমি একদিন আগুৱাই পেলাই 19 তাৰিখত CWC হ'ব আৰু 20 তাৰিখত ডেলিগেট সেশন হ'ব আৰু ওপেন মিটিং হ'ব এই কথাটো মই আপোনালোকক জনাইছোঁ আৰু সেই কনফাৰেন্সটো খুব গুৰুত্বপূৰ্ণ হ'ব আমাৰ CWC হওক ডেলিগেট সেশন হওক খুব গুৰুত্বপূৰ্ণ হ'ব মানে আগন্তুক BTC নিৰ্বাচনত কি ইস্যু লৈ পেলাই আমি ৰাইজৰ মাজত যাব বা BTC চৰকাৰ অহাৰ পিছত BPF দল হিচাপে সকলো জাতি জনগোষ্ঠীৰ কাৰণে কি কাম কৰিব সকলো জাতি জনগোষ্ঠীৰ জাতীয়ভাৱে যিবিলাক ইস্যু আছে বা সমস্যা আছে এইবিলাক সমস্যাটো কেনেকৈ আমি সমাধান কৰি দিব পাৰি তাৰ কাৰণে ইয়াৰ ওপৰতো মানে খুব চিৰিয়াছলি আলোচনা হ'ব আমাৰ এই CWC আৰু ডেলিগেট সেশনত আৰু আমি আজিলৈকে আমি যিখিনি প্ৰচাৰ কৰি আছোঁ যেনিবা আমি চৰকাৰ আহিলে মাটিৰ পাট্টা দিম সেইবিলাক এই ডেলিগেট হাউচ আৰু CWC ভালকৈ আলোচনা কৰি কিনে আমি ডিচিশ্যন লওঁ আৰু ইয়াৰ বাদে আমি ইয়াং জেনেৰেশ্যন যিটো বেকাৰ সমস্যা আমি সেইটো কেনেকৈ সমাধান কৰিব পাৰে তাৰ কাৰণে আমি
চৰকাৰ অহাৰ পিছত 100 কোটি আমি ব্যৱহাৰ কৰিব বিচাৰিছোঁ। সেইবিলাক পইচাটো কেনেকৈ কি লাইনত আমি ব্যৱহাৰ কৰিম? যুৱক যুৱতীসকলৰ কাৰণে সেইবিলাক আমি ভালকৈ আলোচনা কৰিম। আৰু আমি যেনিবা চেল্ফ হেল্প গ্ৰুপক আমি বছৰত 50 কোটি আমি ব্যৱহাৰ কৰিব বিচাৰিছোঁ। সেইবিলাক কেনেকৈ আমি ইউটিলাইজ কৰিম? বা আমি বিপেড দলে যদি চৰকাৰত আহে, আমি BTC অঞ্চলত হায়াৰ ছেকেণ্ডাৰী আৰু মেট্ৰিক পাছ হোৱা 10th সকলক আমি এককালীন সাহায্য দিব বিচাৰিছে। সেইবিলাকক আমি ভালকৈ আলোচনা কৰি পেলাই কেনেকৈ দিয়া যায় সেইটো আমি ডিচিশ্যনত আনিম। আৰু ইয়াৰ বাদে আমি গৰীবসকলৰ কাৰণে বছৰত 50 কোটি আমি ব্যৱহাৰ কৰিম। কেনেকৈ আমি ব্যৱহাৰ কৰিম, কি ষ্টাইলত, এইবিলাক আমি প্ৰত্যেক কিবাটো আমি আলোচনা কৰিবলৈ ডিচিশ্যন ল'ম। মুঠতে খুব গুৰুত্বপূৰ্ণ হ'ব এই কনফাৰেন্সটো। 6th ট্ৰাইনিয়েল কনফাৰেন্স। আগত 20-21 আছিল, এতিয়া 19-20 হ'ব। তো আপোনালোকেও আহক প্ৰচাৰ কৰিবৰ কাৰণে আহক, ভাল হ'ব। খুব চিৰিয়াছ ডিছকাশ্যন হ'ব। মুঠতে আমি BTC অঞ্চলত যিটো ইয়াং জেনেৰেশ্যন, এই ইয়াং জেনেৰেশ্যনক আমি কেনেকৈ আমি সেল্ফ এমপ্লয়মেণ্টৰ কাৰণে কেনেকৈ আমি কাম কৰিব পাৰিম, তাৰ ওপৰত বেছি চিৰিয়াছ আলোচনা হ'ব। মেলা আছে, লাইন লগাই আছে, মেলা ইউপিপিএলৰ মেলা আছে, আৰু এইবাৰতো চেণ্ট্ৰেল হওক, প্ৰাইমাৰী হওক, ডিষ্ট্ৰিক্ট হওক, আপচু লিটাৰ হওক, ইউপিপিএল লিটাৰ হওক, আহিবৰ কাৰণে লাইন লৈ আছে। আমি আজকেটো লৈ আছোঁ। আপোনালোকে চিন্তা কৰিব নালাগে, দেখিব। নাই 15 তাৰিখটো লাষ্ট ডেট আছিল। আকৌ আমি এক্সটেণ্ড কৰিছোঁ জানুৱাৰী 31 তাৰিখলৈকে। আজিলৈকে এতিয়া 40টা সমষ্টিৰ ভিতৰত 30-35টাটো আহিছে, 35 হ'ব লাগে, আৰু আহি আছে মেলা বিৰাট যিমান। একটা সমষ্টিতে 4জন 5জন, ক'ৰবাত 6জন, ক'ৰবাত 3জন, বিৰাট যিমান। চিন্তা নাই দেই, হ'ব।